ঐ হাও জালয়া ইয়াত আহি গ'লো আৰু দৰা আহিছে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মচিৰা বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু বতৰটো ধুনীয়া একদম বৰষুণ বতৰ আৰু এই আহি গৈছে মোৰ নাস্তা মানে এইফালেছে ৰুটি আৰু ভাজি আৰু পিয়াজ গতিকে ৰাতিপুৱাই এইখিনি খাই লওঁ আৰু একদম পেটটো ভৰাই লওঁ। এইফালে আমাৰ দস্তি শুই উঠাই নাই। ঐ দস্তি গুড মৰ্নিং দস্তি উঠ যাও 1 2 3 বঢ়িয়া মৰ্নিং কো গুড মৰ্নিং তো কো গুড মৰ্নিং তুপনি গুড মৰ্নিং আৰু ৰাতিপুৱাই যদি এনেকুৱা যাক বৰষুণ দিয়ে না মজাই বেলেগ আছে ধুনীয়া বৰষুণ কাৰণ যেতিয়া বতৰটো ঠাণ্ডা হৈ থাকে না কাম চাম কৰিও ভাল লাগে আৰু এনেকৈ থাকিও ভাল লাগে মানে কিবা এটা ঠাণ্ডা কুল হৈ থাকে মানে গৰম নালাগে তো দয়া আমি হাইৱেত অলপ ৰাইডিং কৰিছো মানে স্কুটি ৰাইডিং হিৰকৰ স্কুটিখন লৈছে আৰু অকণ কৰিছো এইফালে বানপানী গোটেই ৰাস্তাত বানপানী ইফালে যায় ইফালে বানপানী পানী চাওক এইফালে আমাৰ ঘৰত জনী নাপি দেছি কি কাটপা তুমি কাট দাড়ি উঠপা মোৰ দাড়ি উঠপা কাটি দা হালকা কাটপা না তো আমি আৰু বজাৰত যাব নালাগে এফালে নাপিত ঘৰতে পাই গেলো ধুনীয়াকে কাটি দি চাবি দে কাণ নাকাটবি কাণ কাটবি নেকি কাণ কাটবি কি চাবা কি এই কি চাবা এইটো কিটো বাবুৰ মোবাইল ঘূৰি ধুনীয়াকে ঘৰ আহি পালো এতিয়া ফ্ৰেছ হৈ লওঁ ধুনীয়াকে এইফালে চাওক আমাৰ ঘৰত আহিছে চুমে আজি মই জোতা লৈ গুচি গৈছে দে জোতা দি হাও কি বদমাছ ই জালয়া তো কথাটো হ'ল আমাৰ এখন বিয়া আছে এতিয়া বিয়া খাব যাম চুম যাব মই যাম মাহঁত গৈছে অলৰেডি এইফালে নিকিতা আছে নিকিতাও যাব মোৰ জোতা নাই এতিয়া জোতা আনি ইমান সৰু গাড়ীখন যাব লাগে ইমান গোটেই দৰ্জা খুলবা নালাগে গম পাইছা না আৰু তোক মই বাইকত নেনাও তই মই জোতা ধৰিছিলি নহয় এতিয়া তোক বাইকত নেনাও তই থাক বাপৰে বিয়াত মানুহ চাৰিওফালে বিয়া চিয়া খাই ধুনীয়াকে আহি গলো ভিডিঅ' বেছি কৰি থকা নাই মানে ইমান প্ৰচণ্ড গৰম দিছে না ডাইৰেক্ট ভাতটো খাই ঘৰত আহি গলো আৰু কথাটো হ'ল বিয়া ভাল লাগে ৰাতি খুলি হৈ গ'ল আৰু এয়া চব আমাৰ পাকঘৰত কি চলি আছে মানে কল পিঠা বনাব এইবিলাক আছে কল এইফালে কল আহি গ'ল আৰু কলৰ লগত গুড়া আহি গ'ল এতিয়া এইটো মিক্স হ'ব মিক্স হোৱাৰ পিছত পিঠা হ'ব মই খাম এইটো আইতা আছে আমাৰ মামাহঁতৰ আইতাই খাব মই খাম এইফালে মায়ে আছে মায়ে বনাব কি মাই গুড়া নেকি তো এইবিলাক চাউলৰ কল পিঠাৰ প্ৰচেছিং চলি আছে এইবিলাক চাওক বাকলি ইমান বাকলি গ'ল প্ৰচেছ কৰিছে আইতাই প্ৰচেছখিনি কৰিছে কেনে লাগিব খাই আগতে আমি বনাইছিলো লাগি ধুনীয়া কৰি ভাল লাগে খাই হয় নেকি এতিয়া আজিকালি কোনো নবনাৱে তো আজিকালি বিস্কুট খাই সদায় আমি এতিয়া পিঠা খাম পিঠা কলটো হ'ল আমাৰ কেঁচেলা পাকল মানে আমাৰ ঘৰৰে এইটো মই দি দিলো মোৰ ফালৰ পৰা সানি দি একদম ধুনীয়াকে এইবিলাক মানে ধুই আমি শুকাই থৈছিলো কলপাত এতিয়া এই কলপাতত এনেকৈ ধুনীয়াকৈ বান্ধিছে এতিয়া এইবিলাক চব মানে ভিতৰত আছে এইয়া গুড়া আছে গুড়া এনেকৈ সোমাই দিছে আৰু এইটো এতিয়া এনেকৈ ইয়াত দি দিব লাগিব খাই মজা লাগিব এয়া চব ধুনীয়াকৈ এনেকৈ এনেকৈ জাপি দিব লাগিব গুড়াখিনি দিয়াৰ পিছত মানে এইটো বস্তু দিয়াৰ পিছত জাপি দি এনেকৈ ধুনীয়াকৈ থৈ দিয়ক আৰু বহুত কেইখন বাকী আছে আমাৰ বহুত সোনকালে কৰ খাব লাগিব আৰু চাওক কলৰ গুটি ওলাইছে এইকেইটা সৰু গুটি কলা গুটি হৈছিলে উল্টে দিব লাগিব মানে আমাৰ টাৱাখন সৰু হৈছে পাতটো দীঘল হৈছে আৰু এইফালে চাওক আমাৰ পিঠা হৈ গ'ল অলৰেডি এতিয়া এইটো নামাই দিব লাগিব কম টাইমতে হৈ যায় না তাৰপিছত এইফালে এইটো বেলেগটো দিব লাগিব এতিয়া এইবিলাক আছে এইটো আৰু এইফালে চাওক একদম পিঠা মজা একদম মানে পাতৰ গন্ধটো ওলাই যায় ইয়াত মানে
গৰম আছে দেই মানে কথাটো হ'ল ইয়াত তেল দিব নালাগে মানে অইল ফ্ৰী পিঠা এয়া চাওক ধুনীয়াকৈ ওলাই আহিছে অইল ফ্ৰী পিঠা একদম বঢ়িয়া একদম এয়া চাওক আৰু কথাটো হ'ল 2 নম্বৰ কথাটো হ'ল এইটো মানে ডাইৰেক্ট মানে তাৱাত দিব নোৱাৰি লাগি ধৰিব গতিকে সেইকাৰণে পাতখন দিয়া হয় আৰু পাতখন দিয়াৰ লগে লগে এয়া চাওক পাতৰ যিটো মানে ইয়াৰ ভিতৰত পাতৰ যিটো গন্ধ সেইটো মানে ইয়াত আহি যায় আৰু এইফালে ফাইনেলি আমাৰ পিঠা হৈ গ'ল আৰু পিঠাৰ লগত আছে লাল চাহ এইফালে আইতাই টেষ্ট কৰি ক'ব কেনেকুৱা আছে পিঠাখন খাই কেনেকুৱা লাগছে কওঁ তো এইফালে আইতাই টেষ্ট কৰিব পিঠা খা কেনে লাগছে ভাল লাগছে তো এতিয়া মই খাম এইফালে পিঠা লগত আছে কেক আৰু বিস্কুট বলে এতিয়া ৰাতি আৰু এতিয়া মই যাম বিয়াত কাৰণ ৰাতিয়ে বিয়া চাই ভাল লাগে যেতিয়া দৰা আহে তেতিয়া মানে বিয়াৰ মজাটো লাগে মানে একদম উখল মাখল পৰিৱেশ হৈ যায় তো তেতিয়া মজাটো লাগে আৰু এইফালে মাও ওলাইছে বিয়া খাব যাবি না বা নতুন কাপোৰ চাপোৰ পিন্ধি একদম ধুনীয়া হৈ গৈছি তো দৰা আকলাই থাকবি না আজি অলপ থাকিম থাকবা লাগিব ৰাতি কাৰণ দৰা আখিনি চাই ভাল লাগে আৰু এইফালে আমাৰ দুটা ৰাতি বিয়াতে আছে আমি এতিয়া বিয়াত যাম বিয়া খাম বিয়া চাম মানে বহুত ৰাতিলৈকে আমাৰ বগুক ঘৰ ৰখীয়া কৰছো বগু থাকবি দেই ধুনীয়াকে চাবি আমি বিয়াত আহি গলো আৰু দৰা আহিছে এইফালে বিয়া আৰম্ভ হ'ব আৰু এ বোমা কিটা দিয়ে মরা আগে মন মামার দরাইছি ও Tisra এনেকৈ দৰা আহিল আপোনালোকে দেখা পালে ভাত চাত খাই আমিও আহি গলো ঘৰ কাৰণ এতিয়া বহুতে ৰাতিছে ৰাতি মানে অকণমান পিছত ৰাতিপুৱা হ'ব কাৰণ দৰা আহোঁতে বহুত দেৰি কৰিলে মই ভিডিঅ'টো এডিট কৰিম আৰু ধুনীয়াকৈ শুই যাম অলপ পিছত ৰাতিপুৱা হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব আৰু যদি কিবা ক'ব লগা আছে তলত কমেণ্টত ধুনীয়াকৈ লিখি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই